কাম হৈ গ'ল 1 বছৰ হৈ গ'ল ঘৰ পাতো 1 টকা 2 টকা আগতে দিছিলে এতিয়া পকেট চাওক এয়া খালি আপুনি কিবা এটাতো আইডিয়া দিয়ক ভৰিখনটো গ'লেই টপাটোতো আছে মাল বোলা বস্তুটো কিবা এটা আইডিয়াটো দিয়ক তহঁতক এতিয়া মই আইডিয়া দিব লাগিব তহঁতি শুনিছ ঘৰৰ পৰাতো পইচা নিদিয়ে জানো এই লকডাউনৰ দিন বুজি পাইছো তহঁতি হেৰি কৰি মানুহ চানুহ হ'ব স্বামী মকেশ কমৰ পৰা আহি শুনিছেতো চাই পেলাই লুটপাট কৰিবি কিবা হ'লেতো মই আছোৱে দেখোন পিছত ৰখি তহঁতিতো টেনশ্যন ল'ব নালাগে নে এইটো কথা গম পাইছ বছ আপুনি কিন্তু আপোনাৰ ভৰিখন যাবলৈ পাৰে বছ কি হৈছে এইবিলাক মোবাইল চলোৱা দিন আছে জানো আজিলৈকে তহঁতৰ মাথাত ঘূৰ বোলা বস্তুটো নাই মোৰ লগৰবিলাকে গোটেই একদম আইফোন 11 প্ৰ' চব চলাই আছে মই এইবিলাক চলাই আছোঁ আপোনালোকৰ ঘূৰি আজিলৈকে মোৰ কিবা এটা উন্নতি হৈছে নি নাই হোৱা আপুনি পাগল তহঁতক ইমান দিন মই কি শিকাইছোঁ মোৰ ভৰি লেঙেৰা হ'ব পাৰে গম পাইছ তহঁতৰ সমান বয়সত মই ডাঙৰ কাম কৰিছোঁ গম পাইছ হা তহঁতি এই সৰু মূৰা কামটো কৰিব ভয় কৰ মানুহ ক'ত কি কৰে এইটো চাব নাজানো হা অকল আহিবি কোনোবাই ডাঙৰ মোবাইল লৈছে কোনোবাই LCD লৈছে এইবোৰ কথা মোক শুনাই থাকিবি হা তহঁতক ইমান দিন মই কি শিক্ষা দিছোঁ মোৰ ভৰিখন ভাল হ'ব লাগিছিল গম পাইছ তহঁতক মই বহুত শিকাই দিলোঁহেঁতেন ভৰিখন লেঙেৰা বুলি মই য'ত যাব নোৱাৰোঁ হা কি কৰিম বুলি ভাবিছ এতিয়া বছ আমাৰতো আগতে হেৰি চাৰ্টিফিকেট আছে গুণ্ডা চাৰ্টিফিকেট বছ এই ৰাস্তাটো দেখিছে পুৰা খালী স্কুলৰ পৰাতো আমাক যোৱা বছৰে ৰাস্তিকেট কৰি দিলে গাঁৱৰ মানুহেতো জানে এহেঁতি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বেকাৰ সন্থা তো এই ৰাস্তাটো চাইডে কাষতে ঢেৰ মানুহ আজিকালি মুতিবলৈ লৈছে পেচাব কৰিবলৈ লৈছে ভালে হ'ব তহঁতৰ সুবিধাটো মজা পাইছ ধৰি ল'বি কাৰোবাক ধৰিব লাগিব এইটো কথা ঠিক আছে চাবি আৰু মানুহ চাবি কিন্তু ওচৰৰ পাজৰৰ মানুহ নধৰিবি যদি বেগ চেগ লৈ দূৰৰ মানুহ আহে তেতিয়া ধৰি জানিবি যে মানুহটো ইয়াৰ নহয় গম পাইছ এনেকুৱা মানুহ চাই ধৰিবি অ'কে বছ ঠিক আছে तेरे मेरे बीच में गुरु बढ़िया बा कैसन हो या बंधु बढ़िया बा भिखारी बनी गलू अरे रास्ताते बहिलू ও বুপাই গান গালে নহ'ব আমাৰ বিজনেছ দেখোন এটাই হৈছে अरे আজি এটা কি ভেন্দি নেপাম নেকি তাকে কিবা এটা মেনেজ কৰিব লাগিব কি কৰোঁ বছ কি হৈছে ক'ৰবাত কোনোবা আহিছে নি চাওক টেনশ্যন নলবি মই ভাবি আছো মাথাটো লগাই আছো বুজিছ কোন পেনে বা ক'ত আহিছে চাওক অলপ আহিলে মই কম তই ভালকে মালিচটো কৰ আকৌ তই কি কৰিছ লাউৰা নাই তই অলপ ভালকে মালিচ কৰ আরে কৰ ভালকে কৰ বছৰ কথা আছে আজি আমাৰ বিজনেছ ভাল হ'ব না বছ একদম টেনশ্যন নলবি তই ভালকে মালিচটো কৰ হেভিকে কৰি দিছো বছ ঠিক আছে আহি আছে সেইটো মই দেখা নিচিনা পাইছো চাচোন কোন হয় হা সেইটো ল'ৰা এটা ৰখি থকা দেখিছো ঐ এটা পাইছো দেখোন পাইছো এটা মক্কেল বছ এটা মক্কেল পাইছো বেগ লৈ থকা যা কি আনিছে তই লৈ আনগে এই বুকু খসা মৰম কাৰ বাবে ৰাখিছা হৃদয় দুৱাৰ খুলি ৰাখিছো বুজিবা এধানি মৰম হৃদয় কপোৱা মেলানি মাগি আঁতৰি নাযাবা এধানি হেল্ল' মা কাম হ'ব সন্ধিয়ামান হ'ব গাড়ী মটৰ নাই খোজকাঢ়ি মাৰি দিব এতিয়া পামগৈ আৰু গৈ পাম আৰু সন্ধিয়ামানকৈ পাম 6টা বজামানত পেচাব লাগি আছে কৈ দিলো ইয়াত পেচাব লাগিছে বুলি তই কৰিব লাগে দে মোবাইল লৈ ল'লে পাবজিকে লৈ তোমালে বহুত কষ্ট পইচা দি আনিছিলোঁ ঠিক নি আছে বেকত চেক কৰ আৰু কি পালি তই পইচা চব পালি নাই মই সৰু মোবাইল এটা পালোঁ বছ
আৰু অকল এটাই পালি না না বছ এইটো এটা পালো একদম দামী মোবাইল এইটো ঠিক আছে তই ল'ৰাটোকে মাৰপিট কৰিছিলো নি হা অকমান কৰিলো অলপ দি দিলো আৰু মাৰি পিনি গুচি আহিলো কিন্তু এতিয়া বছ মোৰ একদম অৱস্থা বেয়া হয় মোবাইল মই কেনেকৈ চলাম বছ দুজনে মিলাই ল'বি একদিন তই চলাবি একদিন ইয়াক দিবি যদি নিদিয়ে মোক বছ মই আছোতো তই টেনশ্যন ল'ব নালাগে না, দুজনে মিলাই মিলি চলাবি ইমান দুখ নকৰিবি তই ইয়াক দিবি কিন্তু গম পাইছ না না বছ মই নিদো এনেকুৱা মোবাইল পাওঁ আজিৰ দিনত আছে নি এনেকুৱা মোবাইল এই চাওকচোন এইবিলাক মোবাইল চলাব পাৰি নেকি আজি মাত্ৰ এটা মোবাইলে পাইছো ল'ৰাটোৰ লগত এটা পালে এইটো এটা পাইছো বছ একদম দামী মোবাইল এইটো কেনেকুৱা আছে তোৰটো মোৰটো এটা দামী বছ তোৰ দামী পাইছে তোৰটো চাওঁ এইবিলাক মোবাইল আজিকালি স্মাৰ্ট মোৰে এনেকুৱা এটা আছে ল'ৰাটো কোনে ধৰিছিলি ল'ৰাটো ইয়াৰ ময়ে ধৰিছিলোঁ দুইটাই ধৰিছো বছ তেনেহ'লে ঠিকে আছে মিলাই মিলিকৈ চলিবি আৰু কাজিয়া নকৰিবি তহঁতি না বছ মই মোবাইলটো চুবালে নিদো তাক কেলে না নিদো আৰু তোৰ বেলেগ বেলেগ পালেতো আৰু তোৰ চুৰ কৰিবি তহঁতি গম পাইছ এই দেখিলে অকল যদি হেৱে লৈ থাকে মোৰ কি হ'ব অৱস্থা মই আপোনালোকক এৰি দিব লাগিব আৰু এনেকৈ নাই 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 মই লেঙেৰা হ'লেও মই তহঁতক চাট দি আছো তই মিলাই মিলিকৈ চলিবি আৰু মোৰতো ফোনৰ প্ৰতি ইমান ইণ্টাৰেষ্ট নাই না বছ না নাই 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 তহঁতি আৰু টেনশ্যন বেগত কিবা কিবি কাপোৰ চাপোৰ আছে কিন্তু কাপোৰ চাপোৰটো এইটো আমি পিন্ধিম আৰু বছ উপায় নাই আমাৰতো কাপোৰ চাপোৰ নাই বেলেগত গ'লে পিন্ধি নাযাবি কেলে চিনি পালে তোৰ আকৌ পিটনটো পৰিবই গম পাইছ নাই বছ, ঠিক ঘৰতে কথা। পিন্ধি শুই থাকিবি আৰু ক'তো নাযাবি ঘৰতে পিন্ধি শুই থাকিবি বুজিছ এতিয়াতো হ'ল আৰু বহু দিনটো আমি চুৰ চুৰ কৰা নাই না। আৰামত খালোঁ কেইদিনমান খালো হা চবৰতো পইচা পাতি শেষ হৈছে নে নাই হৈছে হৈছে তেনেহ'লে আৰু এটা মক্কেল চাব লাগিব চাব লাগিব এবাৰ কিন্তু যদি যোনটো মক্কেলক ধৰো সেইটো মক্কেলৰ যদি এবাৰ মই মোবাইল পাওঁ কিন্তু এওক নিদিওঁ আকৌ ইটো এবাৰ লৈছেতো আৰু মোৰ লগত কাজিয়া লাগিব নোৱাৰিব আকৌ বছ মোৰ বহুত দুখ লাগি আছে বছ দুখ নকৰিবি যি হৈছে হৈ গৈছে গম পাইছ ঠিক নাই আছে, মই তই মানিছো। মিলি চলিবি তহঁতি দুটাহে মূৰ আছ সোঁৱাত আৰু বাওঁহাত তহঁতি কেলে কাজিয়া কৰি থাক নাই কৰা বছ এবাৰ সি ল'ব মোবাইলটো বহুত দুখ লাগিছে ঠিক আছে তাক দিবি এইবাৰ তাক মইতো গ'লেতো মই তোকে দিম তই টেনশ্যন নল'বি যদি মই যাওঁ গম পাইছ আৰু নগ'লেতো জানাই মোৰ ভৰিখনৰ অৱস্থা ইমান ঠিক নহয় ঠিক আছে যদি ভাল হয়তো মই নিজে যাম গম পাইছ ঠিক আছে ঠিক আছে ঠিক আছে বাবা তুমি দিব্ৰুবন ভোলা তুমি তিনয়ন সংগীত তোমাৰ নন্দীবিহী বাকীটো কয় কি আছিল? এই বুঢ়পক বাবা তোমাৰ জোনটি ওলালে তৰাতি ওলাব জোনক জানো সুধিছা বুকুৱে উকিয়াই বুকুৱে উমান পাই সুধিলেই বুকু ভাগি যায় জোনটি ওলালে তৰাতি ওলাব কাৰা পাৰি ঘামে लाग्यो मन मेरो भयो रमाइलो ক'ত যা? ক'ত যা? ঘৰ ক'ত? ঘৰ ক'ত? ঘৰ কিয় লাগে ঘৰ ক'ত? ইয়াত কেলে পেচাইছে? পেচাব মই কৰিব পাৰোঁ মোৰ কথা এক মিনিট মোৰ কথাটো তাকে শুনক মই খালী ৰাস্তাত মই চৰকাৰী ৰাস্তাত মই আহিছোঁ মই পেচাব কৰিব পাৰোঁ পেচাব মোৰ নিজৰ ইচ্ছামতে ইয়াত পেচাব দি খেদে গৈ আছে মই ইয়াতো আপোনাক কাকো ডিষ্টাৰ্ব কৰা নাই মই ৰাস্তাত পেচাব কৰিছোঁ মই বাটৰ মানুহ ইয়াত পেচাব কৰি পুৰা নি খেদে গৈ আছে বস্তু ল বস্তু ল বস্তু ল এক মিনিট এই ভাইটি এক মিনিট ৰ'বা তোমালোকে মোক চিনি পাইছে কি নাই পোৱা নাই পোৱা আপুনি হা তোমালোকে মই চিনি পোৱা নাই কিন্তু এনেকুৱা দাদাগিৰি নকৰিবা শুনা মোৰ পৰা তোমালোকে একো ল'ব নোৱাৰা আমি মোৰ ল'মেই। পৰা একো ল'ব নোৱাৰা তোমালোকৰ কি দম দিছে? তোমালোকৰ লোকেল থানাত মই এতিয়া তোমালোকক মই সোমাই যাম গম পাইছা হয় নেকি? অ' সেইবিলাক লেকচাৰ মাৰি লাভ নাই তোৰ ওচৰত আমি পুলিচ চুলিচ একো কেয়া নাই তোৰ ওচৰত মোবাইল চোবাইল কিবা আছে মোবাইল দে, 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 উলিয়া তহঁতৰ চৰটা মাৰিবলৈ জেগা নাই তহঁতৰ মোবাইল আৰু পাৰ্চ লাগে উলিয়া উলিয়া হা? বস্তু উলিয়া এই বেছি কথা পাতি হা? বেছি কথা পাতি তহঁতি বন্ধুসকল আজি ভিডিঅ'টো একচুৱেলি আমি এইকাৰণে বনাইছোঁ আজিকালি সাধাৰণতে দেখা যায় কি হয় মানুহবোৰ অকলশৰীয়াকৈ যেতিয়া আহে ৰাস্তাত খালী জেগাত পেচাব প্ৰায় মানুহকে প্ৰস্ৰাৱ কৰা দেখা যায় তো সেইকাৰণে এটা বস্তু লক্ষ্য ৰাখিব আপোনালোকে খালী জেগাত কেতিয়াও গাড়ী ৰখাই বা মটৰচাইকেল বা খোজকাঢ়ি হওক খালী জেগাত ৰখি পেলাই আপোনালোকে কেতিয়াও প্ৰস্ৰাৱ বা ফোন হওক ফোন কৰা কামটো এই কামটো নকৰিব কাৰণ কি আজিকালি মানুহৰ শত্ৰুতাৰ অভাৱ নাই
আৰু চুৰি চিপাইচি বহুত বেছি হৈছে আজিকালি গতিকে আপোনাৰ বিপদ এটা হ'বলৈ বেছি সময় নালাগে গতিকে বিপদটো আৰ্জি ল'বলৈ কেতিয়াও বিচাৰিব নালাগে আমাৰ ভিডিঅ'টো লক্ষ্য উদ্দেশ্য এইটোৱেই আছিল আচলতে কাৰণ কি বহুত জেগাত মানুহে অকলশৰীয়াকৈ কিছুমান যেতিয়া নিজৰ প্ৰয়োজনীয় কাম কৰে তেতিয়া কিন্তু মানুহজন নিজে বিপদত পৰে সেইকাৰণে আজি দুটা দৃশ্য দেখালোঁ এই পেচাব কৰা লৈ পেলাই মানে এনেকুৱা বিপদ হোৱা আমাৰ আগে পিছে উদাহৰণ আছে নিউজে চিউজে আপোনালোকে পাইছে চবতে গতিকে এটা এৱাৰনেছৰ কাৰণে আমি আজি এই ভিডিঅ'টো কৰিলোঁ গতিকে সকলোৱে ভাল পাব বুলি ভাবিছোঁ যদি ভাল পাইছে লাইক কৰিব কমেণ্টছ কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আপোন জন্মভূমি মোৰ লখিমপুৰ নামৰ চেনেলটো ধন্যবাদ বাই বাই Tell me pretty lies, look me in the face. Tell me that you love me,